ব্ৰেকিং নিউজ নগাঁও জিলাৰ নেহেৰিটিঙৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো 2020 চনতে নিৰ্মাণ হ'লেও আজিলৈকে কাৰ্যক্ষম হোৱা নাই। ফলত কেন্দ্ৰটো এৰাবাৰীলৈ পৰিণত হোৱাৰ লগতে লক্ষাধিক টকাৰ চিকিৎসা সঁজুলিও জহি-খহি নষ্ট হৈ আছে। ইয়াৰ ফলত প্ৰায় 20খন গাঁৱৰ ৰাইজ উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে। স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক মৃদুল কুমাৰ দত্তৰ শীঘ্ৰ হস্তক্ষেপ দাবী জনাইছে। সংবাদ প্ৰতিবেদন APM এক্সন প্ৰাইম নেটৱৰ্ক। আচলতে দুৰ্ভাগ্য 2020 চনতে দেৰগাঁও সমজিলাৰ অধীনত নেঘেৰিটিং চাহ বাগিচাত এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন নিৰ্মাণ কৰিলে অসম চৰকাৰৰ সেই তাহানিৰে মুখ্যমন্ত্ৰী মহোদয় আৰু বৰ্তমানো তেওঁ মুখ্যমন্ত্ৰী। গতিকে আমি পৰৱৰ্তী সময়ত তেখেতৰ বহুবাৰ আবেদন নিবেদন কৰিলো, তেখেতক অনুৰোধ জনালো যে দেৰগাঁও সমজিলাৰ অধীনৰ যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন নিৰ্মাণ কৰিছে নেঘেৰিটিং চাহ বাগিচাত সোনকালে মোকলাই দিব লাগে। দুৰ্ভাগ্য আজি সমজিলাত আবেদন কৰিলো, স্বাস্থ্য বিভাগক অৱগত কৰিলো আৰু আমাৰ ভৱেন্দ্ৰনাথ ভৰালীক তাহানি দিনতে তেখেতকো অনুৰোধ জনাইছিলো। কিন্তু আজি 5টা বছৰ উকলি যোৱাৰ পাছতো আমাৰ জীৱন জীৱিকাৰ ওপৰত তেখেতসকলে হেতালি খেলিছে। যাৰ কাৰণে এটা উদাহৰণ, অসমৰ গোলাঘাট জিলাতে আপোনাৰ 3খনকৈ স্বাস্থ্য কেন্দ্ৰ মিছামৰাত আছে, ৰঙামাটিত আছে, নেঘেৰিটিঙত আছে। এই 3খন হস্পিটেলৰ কথা আমি প্ৰত্যেকটো সময়ত অসম চৰকাৰক কৈ থাকো, বিধায়কক কৈছো, MP মহোদয়ক কৈছো আৰু বৰ্তমানৰ বিধায়ক তেখেতকো আমি অনুৰোধ কৰিছো বা বিষয়টো জনাইছো। কিন্তু এনেধৰণে যদি এটা কোটি টকীয়া প্ৰজেক্টসমূহ এনেধৰণে বন্ধ কৰি ৰাখে তো ক'ত আমি উপকৃত হ'ম কওক? অসমত মানুহে বা আমাৰ এই লোকসকলে জীৱন জীৱিকাৰ ক্ষেত্ৰত আপোনালোক ভালকে জানে যে একমাত্ৰ এই চাহ জনগোষ্ঠীৰ লোকসকলে বাগানত ৰ'দে বৰষুণে 8 ঘণ্টা কাম কৰে আৰু ৰ'দে বৰষুণে 8 ঘণ্টা কাম কৰাৰ পাছত তাৰ মাজত কেতিয়াবা অন্যান্য কীট পতংগৰ পৰা আক্ৰান্ত হয়, কামোৰে, কেতিয়াবা ৰ'দত মাথা ঘূৰাই পৰে। আৰু এনেকুৱা স্বাস্থ্য কেন্দ্ৰসমূহ যদি থাকে তো আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ লগতে অন্যান্য যিখিনি আশে পাশে আছে, ভকতীয়া আছে, লঠা আছে, জেলেহুৱা আছে, খঙিয়া আছে, 12 নম্বৰ নেঘেৰিটিং, টেকেলালেন, এই গাঁওসমূহৰ লোকসকলে উপকৃত হ'লহেঁতেন। কিন্তু আজি এই 5টা বছৰ উকলি যোৱাৰ পাছতো কোনো ধৰণৰ কোনো ব্যৱস্থা নাই। মাত্ৰ তেওঁলোকে ভোট বেংকৰ সময়ত মানে ভোটৰ সময়ত ভোট বেংক হিচাপে আমাৰ এই মঞ্চখনত আহে, তেখেতসকলে মিটিং কৰে, কথাখিনি শুনে আৰু যায়। আজি চক আজি প্ৰায় দুটামান মাহ উকলিব হ'ল আমাৰ বিধায়ক মহোদয়ে তেখেত দায়িত্ব গ্ৰহণ কৰিছে, আমি তেখেতকো বিষয়টো অৱগত কৰিছো, কিন্তু আজিও এইখিনি কাম হোৱা নাই। গতিকে মই আকৌ আপোনালোকৰ চেনেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগতে দেৰগাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্ত ছাৰকো আমি অনুৰোধ জনাইছো যাতে তেখেতৰ নেতৃত্বত এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো সোনকালে মুকলি হওক।